আপোনালোকে আমি ঐ বস্তুটো লৈ আন যাতে এই কমেণ্ট মানে মুকেশ আম্বানীয়ে পাই যায় আৰু বহুত ঠাণ্ডা ৰে -2 ডিগ্ৰী ঠাণ্ডা একদম তো হেল্ল' গাইজ আমাৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই চিৰাজ আৰু এইটো হৈ গ'ল উম্মিদ চিৰাজ চেনেল আৰু আজি আমি আহিছোঁ এটা কাৰণত মোক বহুত দিনৰ পৰা মানুহবিলাকে সুধি আছিলে যে সেই বস্তু এটা আহি পাইছে মানে সেই বস্তুটো মানে বহুত দিনৰ পৰা সুধি আছিলে মানুহবিলাকে যে কেতিয়া আহিব বুলি বস্তুটো বাৰে বাৰে সুধে যে মই কওঁ এনেই কয় কোনোবাই কয় এই ইউটিউবত চালোঁ এনেকুৱা আহিছে বুলি কয় কোনোবাই কয় নিউজত চালোঁ বুলি কয় মই যদি তেতিয়া কওঁ যে নাই ইউটিউবততো দিয়ে থাকে এই এনে সেইবিলাক ফেক নিউজবিলাক দিয়ে থাকে বুলি কওঁ মানে এতিয়া অহা নাছিলে এতিয়া কিন্তু সেই বস্তুটো ৰিয়েলি আহি পাই গ'ল আমাৰ লগত আৰু আমাৰ একদম হাতত আহি পাই গ'ল সেই বস্তুটো তাৰ কাৰণে আজি আমি সেইটো বস্তুটো আমি কিবা কৰিম ৰিভিউ কৰিম আৰু আপোনালোকক জনাম সেই বস্তুটোৰ বিষয়ে তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আমাৰ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব সকলোখিনি কৰি দিব আৰু মই চাহ খাই আছিলোঁ মানে পুৰা একদম -2 ডিগ্ৰী ঠাণ্ডা একদম জেকেট চেকেট লগাই একদম মানে এই আমাৰ অৰুণাচলৰ একদম ওচৰতে আমাৰ গাঁও লাগি আছে পুৰা ঠাণ্ডা মানে আমাৰ ইয়াত মানে সেইকাৰণে মই অলপ চাহ অলপ খাই ল'লোঁ ভিডিঅ'টো তেতিয়াহে অলপ কিক আহিব বুলি তো চাই থাকক আপোনালোকে আমি ঐ বস্তুটো লৈ আন তো আমাৰ হাতত আহি পাই গ'ল এয়া বস্তুটো একদম মানে কাঁহীৰ তলতে আছে আৰু এইটোৰে কথা কৈ আছিলোঁ চাইছে এইটো তাত থ'লোঁ এতিয়া কাঁহীখন আমাৰ আনবক্সিং কাঁহী গৈ এইটো হৈ গ'ল জিঅ' ফোন নেক্সট টিভিত এডভাৰটাইজো দি আছে এতিয়া একদম নতুনকৈ আহিছে চাই পাইছে চাগে তো ইয়াত আপোনাৰ এতিয়া আমি ইয়াক কাটি কিনে চাম ভিতৰত কি মাল আছে নাই তো আমাৰ কাটিম কিহৰ পৰা কাটিম এই কেঁচিৰ পৰা কাটি দিম আৰু ওচৰতে আছে কেঁচিখন কাটি দিওঁ এইটো আৰে ওলাই গ'ল চাওঁ কি বস্তু আছে ভিতৰত ইয়া কেঁচিখনতো ধাৰ নাইকিয়া হৈছে ঘণ্টানা পিছত কৰিম মোবাইলটো ইয়াৰ ভিতৰত কি আছে চাই লোৱা जियो फोन यूजर मैनुअल साइड में रखो बैटरी इसको चाहिए अभी ये पुक चुक नाखाबर कारण दिए और पैकेट बिलाक ये डाटा केबल ये लास्ट डाटा और एट बस्तु आसे जल्दी ओलिया माथा तो चार्जारर माथा हम ठीक है खुलिए दिव एने बकी आसो एटु हो गल मोबाइल तो जियो फोन नेक्स्ट क्रिएट विथ गुगलर লগত টাই আপ কৰি বনাইছে মুকেশ আম্বানী তো ইয়াত হৈ গল এইটো 5.45 HD স্ক্রিন হয় 2GB RAM 32GB ফোন মেমোরি 13 मेगापिक्सल फ्रंट कैमरा 8 मेगापिक्सल रियल कैमरा Qualcomm Snapdragon 215 है ভিতৰৰ যোনটো প্ৰসেসৰ হয় बैटरी हो गल अपना 3500 mAh SD कार्ड इतना अपनी भराब पारे 512GB लगे SD कार्ड भराब पारे और फोन तो 32GB আছে 512GB लगे सांघातिक कम से कम बहुत फिलिंग हम डुएल सिम खाए और ऑडियो जैक अपना हेडफोन 3.5mm ऑडियो जैक है दे और इतना क्या कि नेक्स्ट लेवल एक्सपीरियंस जियोर फालर पर एप्लिकेशन थके ना जियो सिनेमा जियो क्या कि दिसे और इते बहुत दिया আছে ইয়াত प्लस 600+ चैनल विथ जियो टीवी ये फ्री पा माने अपनी ये लले तरह इक ऑन कर चाओ इतना स्पीडत करूँ भिडिओ ढिला हो जा যে মুকেশ আম্বানীয়ে দিয়া নাই এইগিলাখান এই ধূপৰ পইচা মুকেশ আম্বানীয়ে দিয়া নাই নিজৰ পকেটৰ পৰা জ্বলাইছো আৰু আপোনালোকে
মোবাইলটো অন কৰিছা আৰু পিছত কৈ আছোঁ আৰু এইয়া জিঅ' বুলি ওলাইছে লগো ইয়াৰ লগো জিঅ' বুলি ওলাই আছে যেনেকৈ সৰু মোবাইলটোত ওলাইছিলে সেনেকৈ ৱেলকাম ওলাইছে স্বাগত ৰহে বহুত ভাল জিঅ' ফোন নেক্সট ক্ৰিয়েট উইথ গুগল কৈছিলোঁ তাৰপিছত এতিয়া কি প্ৰগতি OS মানে এইটো ইয়াতো আছে প্ৰগতি OS পাৱাৰ্ড বাই এণ্ড্ৰইড কোনোবা এটা কোম্পানী হ'ব OSৰ কোম্পানী হয় ব্ৰেণ্ড হ'ব কোম্পানী হ'ব টাইপ কৰি বনাইছে জলদি অন হয় কত টাইম লাগে ঘূৰি আছে ফুল এটা ষ্টাৰ্ট হৈ গ'ল দে এটা ষ্টাৰ্টিং মাৰি দিয়া দয়া মোবাইল অন কৰি দিলোঁ আমি চাব পাৰে আপোনালোকে তো মোবাইলটো ষ্টক এণ্ড্ৰইড হয় আৰু এটা কথা মোবাইলটোৰ এইটো MRPটো কৈ দিছোঁ এবাৰ ফকাছত আহিছেনে অহা নাইবা 7,299 টকা তো ইমানটো মানে MRP হিচাপত মানে ইমানটো দাম হিচাপত মোবাইলটো আৰু কি হ'ব লাগিছিলে মানে ইয়াৰ প্ৰচেছৰে বেছি হ'ব লাগিছিলে নে ৰেমে বেছি হ'ব লাগিছিলে নে স্ক্ৰীনটো আপোনালোকে ছেটিছফাই হৈছেনে হোৱা নাই চাই কিনে কমেণ্টত জনাব আৰু ভাল লাগিলে ভাল লগা কমেণ্ট কৰিব আৰু যদি বেয়া লাগিছে যোনটো বেয়া লাগিছে যোনটো পইণ্ট বেয়া লাগিছে বোলে গোটেইকেইটাই পইণ্ট বেয়া লাগিছিল তো কমেণ্টত জনাই দিব যাতে এই কমেণ্ট মানে মুকেশ আম্বানীয়ে পাই যায় আৰু এই আমাৰ খতম হ'বই হৈ গৈছে তথাপি ভিডিঅ' আমাৰ শ্বুটিং কৰা খতমেই হোৱা নাই আৰু মোবাইলটো লাগিলে মানে আপোনালোকক জিঅ' ফোনটো আপোনাৰ জিঅ' ফোন নেক্সটটো যোনটো লাগে যদি আপোনালোকে জিঅ' ৰিটেইলাৰ জিঅ' দোকানবিলাক যোনবিলাক আছে তাত আপোনালোকে যোগাযোগ কৰিব যোগাযোগ কৰিলে আপোনালোকক গোটেইখিনি কথা গম পাই যাব কেনেকুৱা ল'ব পাৰিব নোৱাৰিব আৰু ইয়াৰ যদি ওচৰৰ হয় মৌৰকংচলৈকে ৰেলৱে ষ্টেচনৰ ওচৰত চিৰাজ কমিউনিকেশ্যন আছে তাত আহি গ'লে হৈ গ'ল সকলোখিনি কথা গম পাই যাব আৰু আমাৰ দূৰৰ হয় যদি জিঅ' দোকানবিলাকত জিঅ' ৰিটেইলাৰ এইবিলাক চববিলাকত গ'লে হৈ গ'ল তো ইমানে কৈ কিনে আমাৰ ভিডিঅ' সমাপ্ত কৰিছোঁ জয় আই